কাজললতা, আপোনাৰ নামটো কি বাৰু? ৰুচ মাৰ্কেটৰ ৰঙীন কমকমীয়া গলিৰ এটা চিনাকি প্ৰশ্ন। সকলোৱে ব্যস্ততাৰ জোতা পিন্ধি গচকি থৈ যায় প্ৰতিটো শব্দ। তাহাঁতবোৰে মোক নাম দিছে, মদাহী, লাফাংগাৰ, পাগল ইত্যাদি ইত্যাদি। জানা, এদিন ভিৰৰ সোঁতত তোমাক দেখিছিলোঁ। সেই একেই কাজল শুনা দুচকু, অথচ যাম বুলি ভাবিও যাব নোৱাৰিলোঁ। কি কৰিম কোৱা, পিঠিত যে প্ৰতাৰণাৰ বোজা। বেয়া নাপাবা, আজিকালি মদ খাওঁ। দুখ ভাগৰবোৰ গলাবলৈ ৰাতিচোন মদ নাখালে নহয়। সপোনবোৰ অতত বুটলি ফুৰোঁ। বৰ বেছি নহয়, কেজিত 4 টকাকৈ দিয়ে গোপাল মালিকে। বছ সস্তীয়া নিচাৰ বাবে জোখৰ। ৰাতি ইয়াত নাথাকোঁ। চক বজাৰৰ গলিৰ কুকুৰকেইটা এতিয়া বেছি আপোন। পাছদিনা সেই একেই তামাচা। মই হেনো পাগল, লাফাংগাৰ, কত যে কি। এতিয়া সেয়াই জীৱন। শুনকচোন, আপোনাৰ নামটো কাজললতা নি বাৰু?